ৰণোজ পেগু ডাঙৰীয়াই আমাক চকীউলা হাইস্কুলটো হায়াৰ ছেকেণ্ডেৰীলৈ প্ৰমোশ্যন দিলে। এতিয়া চকীউলাৰ ল'ৰা ছোৱালী চিলনী জানত যাব নালাগে, বেলেগ জেগাত যাব নালাগে হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ। চকীউলাৰ মাক দেউতাকৰ ঘৰত থাকি ভাত খাই ইয়াতে হায়াৰ ছেকেণ্ডেৰী পঢ়িব পাৰে। অকল স্কুলটো হায়াৰ ছেকেণ্ডেৰী নহয়, 3.5 কোটি টকাৰ বিল্ডিং গ্ৰাণ্টো দিছোঁ। এই কাম অলমষ্ট 70% স্কুলৰ কাম হৈ গৈছে। এনেকৈ গৈ থাকিলে চকীউলা টাউনত আহিলে বহুত ৰাস্তা হৈ গ'ল। 60% ৰাস্তা চকীউলা টাউনৰ মাজত আমি পকা কৰি দিছোঁ আৰু 40% আছে। আৰু আজি এতিয়া মেমৰেণ্ডাম দিছে মোক ৰাস্তা লাগে বুলি। হয়, ৰাস্তা মেমৰেণ্ডাম দিছে আমি বনাম, কিন্তু এইটো ফেজ ৱাইজ হৈ থাকিব। এতিয়া যিমানখিনি ৰাস্তা আহিলে আমি টেণ্ডাৰ দিলোঁ, এতিয়া নতুনকৈ আৰু টেণ্ডাৰ হ'ব। আমাৰ নেক্সট ইলেকশ্যনলৈকে এইটো ফাইনেল, আৰু এক্সট্ৰা আমি একো দিব নোৱাৰোঁ। এইখিনি কমপ্লিট কৰি ল'ম। ইলেকশ্যন আহিব, এইটো জাষ্ট ফৰ দ্য চেক অফ ইলেকশ্যন। গভৰ্ণমেণ্ট বিজেপিয়ে আহিব, MLA আপোনালোকে নিজৰ MLA পাব, ইয়াত কোনো চিন্তা নাই। আকৌ লগে লগে মে' মাহত গভৰ্ণমেণ্ট হোৱাৰ লগে লগে আকৌ কাম আৰম্ভ হ'ব। যিসকল ভাই ভনীসকলে মোক মেমৰেণ্ডাম দিছে ৰাস্তাৰ কাৰণে, এইটো হৈ যাব, চিন্তা নাই। নেদতি নাংলিতুম আজাদটা মাথাৰি, চব কাম হৈ যাব। আমি কৰি গৈ আছোঁ। বিজেপি চৰকাৰ, নৰেন্দ্ৰ মোদী চৰকাৰ, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, তুলিৰাম ৰঙাং ডাঙৰীয়া আছে। আমাৰ ইয়াত যি ডেভেলপমেণ্ট কাম আমি কৰি কৰি গৈ থাকিম, চিন্তা কৰিব নালাগে। ভোট দিয়াত কমজুৰি কৰিব নালাগে। আপোনালোকে এইটো পুলিং ষ্টেচনত সদায় হাৰে, আমি APSLC জিকে বুলি কৈছে। ভোটটো নিদিব, আকৌ কাম লাগে লাগে বুলি হালা কৰি থাকিব। এইটো কেনেকৈ পলিটিক্স হ'ব? জইন কৰোঁতে সৰহকৈ জইন কৰিব, ভোট দিয়া সময়ত ভোট নাই। MP ইলেকশ্যনৰ সময়তে চব জইন কৰিলে, ভোটটোহে নিদিলে। এনেকৈ কৰিলে কেনেকৈ ডেভেলপমেণ্ট হ'ব? আপোনালোকক আমি বিশ্বাস কৰিছোঁ, আপোনালোকেও সেই বিশ্বাসটো ৰাখিব লাগিব। ভোট দিয়া সময়ত কমজুৰি কৰিব নালাগে। আজি যিসকলে জইন কৰিছে তেখেতসকলক মই বিশেষকৈ অনুৰোধ কৰিছোঁ আৰু সতৰ্ক কৰি দিছোঁ, যাতে ডুপ্লিকেট পলিটিক্স খেলিবলৈ আহিলে মানে আপোনালোকৰ লছ। মুখত কথা ক'ব কিন্তু কাম নকৰিব, এইটোতো বেয়া কথা।